কি কি হয়েছে তোমার? গুরুদেব, মোর স্বামী গুরু দৈত্যরাজ ঘোর অপকর্মত লিপ্ত হয়েছে। কি? পৰস্ত্ৰীৰ সংগত বিলাস কৰি কুলসিত কৰিছে দৈত্য সমাজক। উদ্ধাৰ কৰক গুৰুদেৱ, উদ্ধাৰ কৰক মোৰ স্বামী কৰক গুৰুদেৱ। বৰ ভীষণ বাতৰি শুনালা ৰাণী, কিন্তু মোৰ ক্ষমতা ইয়াত মই ঘোঁৰাখুৰক ৰক্ষা কৰিব নোৱাৰো। গুৰুদেৱ, তেনে কথা নকব গুৰুদেৱ। আপুনি আপুনি যদি অক্ষমতা প্ৰকাশ কৰে তেন্তে তেন্তে মই আত্মহত্যা কৰিবলৈ বাধ্য হম। বিসৰ্জন দিম মোৰ এই পাপদেহ আপোনাৰ সন্মুখত। নাই নাৰী, তেনে কথা নকবা দুলাই। কঠিন হলেও মই তোমাৰ স্বামীক ৰক্ষা কৰাৰ চেষ্টা কৰি চাম। গুৰুদেৱ, এতিয়া ব'লা দুয়ো যাওঁ আমি ঘোঁৰাখুৰৰ সন্ধানত। বলক গুৰুদেৱ। রমণী, যাও বলে আমি ওই অন্তঃপুরে গমন করব। দেবরকি, 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 জগতৰ অতিকৈ সুন্দৰ নাৰী ক'ত আছে আপুনি তাৰ জানেনে সম্ভৱ? দৈত্যপতি, মই জনাত এই তৈলুকৰ ভিতৰত এক ৰূপৱতী কন্যাই বাস কৰে বিন্ধ্যাচল পৰ্বতৰ মাজত। বিন্ধ্যাচল পৰ্বত? সেই ৰূপৱতীৰ কন্যাৰ ৰূপে গুণে বিমুগ্ধ হৈ থাকে সমগ্ৰ বিন্ধ্যাচল পৰ্বত। যদি তুমি ইচ্ছা কৰা স্বচক্ষুৱে দৰ্শন কৰি আহিব পাৰা হে ৰূপৱতী কন্যা। নিশ্চয় দেৱী, এতিয়াই যাম মই বিন্ধ্যাচল পৰ্বতে। বলা বলো। তুমি কলৈ যাব বিচাৰিছা? দেৱতাৰ স্বাৰ্থ সিদ্ধি বাবে তোমাক ব্যৱহাৰ কৰিছে, এই কথা শুনি কিয় ভাবিছো নাই? আৰু দেৱৰক্ষী নাৰদ, নারায়ণ, এই তোমাৰ নীতি শুনা। এই শুক্ৰাচাৰ্য জীৱিত থকা অৱস্থাত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰেও ঘোঁৰাখুৰক একো অনিষ্ট কৰিব নোৱাৰে। কোৱা তুমি কাৰ বুদ্ধিমতে মোৰ শিষ্য ঘোঁৰাখুৰক কুকৰ্মত লিপ্ত কৰাইছিলা?
দেৱগুৰু বৃহস্পতি আৰু সমগ্ৰ দেৱগণৰ কথাত লাগিহে মই এই কাৰ্য কৰিলোঁ হাত মোৰ গাত কোনো দুখ নাই এবে মই বিদায়হে মাগিছোঁ বেজাৰ নকৰিবা খুৰাখুৰ গুৰুদেৱ যি দেৱতাই তোমাক বিপদত পেলালে এই দেৱতাৰ ওপৰত তুমি লোৱা প্ৰতিশোধ গুৰুদেৱ স্বৰ্গ মধ্য কৰি বিচাৰ নিৰ্মম শাস্তি দিয়া সেই দেৱতাৰ জনক হল গুৰুদেৱ এবি মই মাগিছোঁ বিদায় ওলাইছোঁ ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ দেৱৰাজ সৰ্বনাশ হৈছে দেৱৰাজ শুক্ৰাচাৰ্যৰ আগমনে মোহিনীৰ মায়া ছেদ হৈছে দেৱগণ আৰু দৈত্যই আমাৰ দেৱতাক চাৰিওফালে বিচাৰিব লাগিছে দেৱৰাজ দেৱগণ ই অতি বিষম সংবাদ দেৱগণ হয় দেৱৰাজ আমি সকলো একত্ৰিত হৈ অসুৰৰ সময়ে যুদ্ধ আয়োজন কৰোঁ সংশয় নকৰিব দেৱৰাজ প্ৰস্তুত হওঁ আমি আকৌ যুদ্ধৰ বাবে দৈত্যৰ বংশ শেষ আমি কৰিবই লাগিব তেন্তে হে হ'ব দেৱগণ দেৱৰাজ ব'লাবে আমি যুদ্ধৰ বাবে সপ্ৰস্তুত বলুন দেৱৰাজ অধম দেৱতা মৃত্যু তহঁতৰ চাপিল চাৰ যুদ্ধ নকৰি পলাম বেছ তেন্তে হে হওক দেৱগণ লাগিলে ইন্দ্ৰ তোৰ দেৱগণ পলাও তেন্তে এতিয়া তই মোৰ লগত দেহ যুদ্ধ নকৰি পলাম বেছ তেন্তে হে হওক বেছ তেন্তে এইবাৰ তই নাপাবি নিষ্ঠাৰ বেছ তেন্তে লাগিলে
কতু ক্ষণে দেবরাজ পরাজিত হইলা সভাসদ নৰে তাকিয়ে হৰি হৰি বোলা সভাসদ নৰে তাকি হৰি হৰি বোলা hey did it hey hey did it hey did it hey did it now 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 hey that's did it now did it now hey 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 অধম দেৱতা আৰু কিমান পৰাজিত হবি এই খুৰাৰ হাতত ইচ্ছা কৰিলে তাহাঁতৰ শিৰচ্ছেদ কৰিব পাৰোঁ কিন্তু কিন্তু তাতোতকৈও ভয়ানক শাস্তি তহঁতক কৰিম প্ৰদান যাওঁ যাওঁ এবে মই শশীক বিচাৰি